কেনেকুৱা লাগিছে আৰমান? ভাল লাগিছে? টেষ্ট লাগিছে? আসসালামু আলাইকুম। পুনৰ মোৰ ছুটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে, কুশলে আছে আৰু ময়ো ভালেই আছোঁ। জানেনে আৰমানে দালি আলুৰ বাহিৰে আৰু বেলেগ একো চিনিয়েই নাপায়। কেতিয়াবা মাংসৰ জোল খায়। মই সেইকাৰণে ভাবিলোঁ আজি কিবা এটা নতুন চেষ্টা কৰা যাওক। সিদিনাখন দুটামান কল আনিছিলে চব্জি খাবৰ কাৰণে। মই তাৰপৰা কি কৰিছোঁ, এটা কল আৰমানক পকৰি বনাই দিছিলোঁ। ইমানেই সোৱাদ লৈ খাইছে, তাৰ বাপেকে ভাবিলে বহুত খাব মোৰ ল'ৰাই, সেইবুলি এক আশী কল লৈ আনিছে। সেয়ে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকেও এইটো পদ্ধতি ব্যৱহাৰ কৰি ল'ৰা ছোৱালীক কেঁচা পাচলি খুৱাব পাৰে। স্কুলৰ পৰা আহি চাইছেনে ভাত পানী খাই ইমান মজাকৈ শুই আছে। তাৰ বাপেকেও শুৱাই গৈছে দেই। শুই উঠিয়েই যেতিয়া পকৰিকেইটা চাব নহয়, তাৰ এক্সপ্ৰেশ্যনটো চাব আপোনালোকে। দুটা পিঁয়াজ, অলপ আদা আৰু কেইটামান নহৰু লৈছোঁ দেই। এয়া চাওক, দুটা চিটি মৰাৰ পিছত কাঁচকল সিজি গ'ল। তাৰপিছত এইকেইটা যেনেকুৱা চিলাই লৈ এনেদৰে এটা পিঁয়াজ কাটি লৈছোঁ আৰু এটা গোল গোল কাটি থোৱাখিনি কি কৰিছোঁ, পেষ্ট বনাইছিলোঁ। অলপ পিঁয়াজ আৰু আদা নহৰু মিলাই পিনি যিটো পেষ্ট বনাইছিলোঁ, সেইটো ইয়াত 1 চামুচ দি দিছোঁ। তাৰপিছত 1 চামুচ হালধি দিছোঁ আৰু দিছোঁ 1 চামুচ জিৰা, নিমখ, এনেকুৱাকৈ সোৱাদ অনুযায়ী দিব দেই নিমখটো। এয়া চাওক, পকৰি মোৰ ৰেডি। পকৰি আহি গ'ল। থেংক ইউ, ৱেলকাম। কেনেকুৱা লাগিছে আৰমান? ভাল লাগিছে? টেষ্ট লাগিছে? এয়া চাওক, মোৰ ডিয়াৰ হাজবেণ্ড গোটেই দিন ডিউটি কৰাৰ পিছত যিখিনি সময় পাই পাবজি খেলোঁতেই যায়। কেনেকুৱা লাগিছে? পকৰি খাইছে। কেনেকুৱা লাগিছে? ৰাইমছটো কোৱাচোন। সন্ধিয়া চাহ আৰু পকৰি খোৱাৰ পিছত ভাবিলোঁ অলপ ল'ৰাটোক পঢ়াই লওঁ। আজি ইমানেই, বাই বাই।